Hey, what's up guys? মই ভাবাকৰ আজি লৈ আহিছো এটা ইউটিউব ইণ্ডিয়াত কি চলি আছে কাজিয়া ইউটিউব ইণ্ডিয়াত দুজন ইউটিউবাৰৰ মাজত ডাঙৰ ইউটিউবাৰৰ মাজত কাজিয়া চলি আছে আৰু এইটোৱে ইউটিউব ইণ্ডিয়াক এক্সপ'জ কৰি দিছে ডাঙৰ ডাঙৰ ইউটিউবাৰ বিলাকে কি কৰে ডাৰ্ক সিক্ৰেট ইউটিউব ইণ্ডিয়াৰ আৰু ইউটিউবাৰৰ তো ভিডিঅ'টো এণ্ডলৈ চাই থাকিব আপোনাৰ কামৰ হ'ব এই ভিডিঅ'টো তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ ইউটিউব ইণ্ডিয়াত কাজিয়া চলি আছে এজন হ'ল গৌৰৱজন চেনেলৰ নাম আৰু গৌৰৱ হয় তেওঁৰ নাম আৰু টু ব্ৰাদাৰ্ছ আন এটা চেনেলৰ নাম এইটো কিয় কাজিয়া চলিছে মই এতিয়া কৈ আছোঁ আপোনালোকক ভালদৰে শুনি থাকক এজন ইউটিউবাৰ আছিল তেওঁ মানে গৌৰৱজন তেওঁ ডাঙৰ ইউটিউবাৰ আৰু তেওঁৰ ভাল ছাবস্ক্ৰাইবাৰ আছিল আন এজন তেওঁ ইউটিউবত অহা নাছিল আৰু ইউটিউবত অহাৰ কাৰণে তেওঁ শ্বৰ্টকাট ফৰ্মুলা বিচাৰিছিল আৰু সেই ফৰ্মুলাত গৌৰৱজনৰ লগত লগ হৈ তেওঁ 2 লাখ টকা দি তেওঁ চেনেল ষ্টাৰ্ট কৰিল আৰু গৌৰৱজনে কৈছিল তেওঁক মই তোমাক 50,000 ছাবস্ক্ৰাইবাৰ গেইন কৰাই দিম আৰু এটা ইনষ্টাগ্ৰাম একাউণ্ট দিম তাতে 1000 ফলোৱাৰ হ'ব আৰু টু ব্ৰাদাৰ্ছৰ চেনেল ভিডিঅ'ৰ লিংক মোৰ ভিডিঅ'ত শ্বেয়াৰ কৰিম গৌৰৱজনে কৈছিল আৰু ঠিক তেনেদৰে টু ব্ৰাদাৰ্ছে 2 লাখ টকা গৌৰৱজনক দিল আৰু দিয়াৰ পিছত কি হ'ল টু ব্ৰাদাৰ্ছৰ চেনেলটো বহুত ডাঙৰ সোনকালে গ্ৰ' কৰিল আৰু গৌৰৱজনেও ভাবিলে এতিয়া মোকে দেখোন সিহঁতে বিট কৰি দিব আৰু তাৰপিছত বিট কৰি দিব মই ইয়াৰ লিংক শ্বেয়াৰ নকৰোঁ আৰু সিহঁতক ছাপৰ্ট নকৰোঁ এতিয়াৰ পৰা কাজিয়াটো তাতেই লাগিল ছাপৰ্ট নকৰাৰ আৰু 2 লাখ টকা লৈ সিহঁতক ছাপৰ্ট নকৰাৰ সিহঁতক ছাপৰ্ট নকৰাৰ লগে লগে সিহঁতেও কি কৰিলে সিহঁতে গৌৰৱজনক এক্সপ'জ কৰাৰ প্লেন বনালে আৰু প্লেন বনাই সিহঁতৰ চেনেলত এটা লাইভ ষ্ট্ৰীম কৰি পূৰা ৱৰ্ল্ডক ইণ্ডিয়াক জনালে যে গৌৰৱজনে সিহঁতৰ পৰা পইচা লৈছিল আৰু পইচা লৈ সিহঁতক চেনেলটো ষ্টাৰ্ট কৰাইছিল সিহঁতক ফ'ৰ্চ কৰি চেনেলটো ষ্টাৰ্ট কৰাইছিল কিন্তু সিহঁতৰ দুইজনৰে ভুল আছে ইয়াতে গৌৰৱজনৰ অকলে নাই গৌৰৱজনেও পইচা ল'ব নালাগিছিল আৰু গৌৰৱজনে পইচা লৈছে আৰু সিহঁতেও পইচা দিব নালাগিছিল দুইজনে শ্বৰ্টকাট ফৰ্মুলা বিচাৰিছিল আৰু ফৰ্মুলা ইউজ কৰিছিল এতিয়া সিহঁতে কি কৰিলে লাইভ ষ্ট্ৰীম কৰি পূৰা ইণ্ডিয়াক কৈ দিলে যে সিহঁতে গৌৰৱজনে 2 লাখ টকা লৈ মোৰ চেনেলটো গ্ৰ' কৰাৰ কথা কৈছিল আৰু সিহঁতে গৌৰৱজনে এতিয়া মোৰ চেনেলটো লিংক শ্বেয়াৰ কৰা নাই ইনষ্টাগ্ৰামত মোৰ লিংক শ্বেয়াৰ কৰা নাই একো কৰা নাই কৈ কেনে এতিয়া লাইভ উইথ প্ৰুফ কল ৰেকৰ্ডিং চব দি ইউটিউব ইণ্ডিয়াত পূৰা কাজিয়াৰ সৃষ্টি কৰি দিল যে গৌৰৱজনে পইচা খাই মানুহৰ পৰা চেনেল গ্ৰ' কৰাৰ কাৰণে আৰু ইয়াতেই ডাৰ্ক চিক্ৰেটটো ওলাই গ'ল যে ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰে আচলতে কি কৰে সিহঁতে মানুহৰ পৰা কেনেকৈ পইচা লুটে আৰু বহুত ক'ব লগা আছে কথা কিন্তু ভিডিঅ'টো বেছি ডাঙৰ হৈ যাব আৰু অলপ মই বুজোৱাৰ চেষ্টা কৰিলোঁ ইউটিউব ইণ্ডিয়াত কাজিয়াটো কিহৰ কাৰণে হৈছে দুজন ইউটিউবাৰৰ মাজত কিহৰ কাৰণে কাজিয়াটো হৈছে গৌৰৱজন আৰু টু ব্ৰাদাৰ্ছ সিহঁতৰ মাজত কাজিয়া কিয় হৈছে তো ভিডিঅ'টো আৰু যদি বুজি পোৱা নাই কিবা মোক কমেণ্ট কৰি সুধিব আৰু যদি ইয়াৰ ওপৰত ভিডিঅ' বনাব লাগে মই বনাই দিম তো ভিডিঅ'টোক লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বলক নেক্সট ভিডিঅ'ত আন এটা টপিকৰ ওপৰত লগ পাম ধন্যবাদ